নমস্কাৰ বন্ধুসকল, ছাবস্ক্ৰাইব কৰক টিপছ ইন আছামিজ টেক ইউটিউব চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক লেটেষ্ট ভিডিঅ' সৰ্বপ্ৰথমে চাব। হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ মোৰ চেনেল টিপছ ইন আছামিজ টেকত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানিম মৰিয়নিত অনুষ্ঠিত হ'বলগীয়া আছাম আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলী 2019ৰ বিষয়ে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, মৰিয়নিত অনুষ্ঠিত হ'বলগীয়া আছাম আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলীটোত 13খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। সেই 13খন ডিষ্ট্ৰিক্ট ক্ৰমে বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', বাক্সা, নলবাৰী, ওদালগুৰি, দৰং এণ্ড চাউথ চালমাৰা। বন্ধুসকল, মৰিয়নিত অনুষ্ঠিত হ'ব আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলীটো ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা 2019ৰ ফেব্ৰুৱাৰী 14 তাৰিখ 2019লৈকে। বন্ধুসকল, প্লেচটো হ'ল আছাম পুলিচ গ্ৰাউণ্ড, অভয়াপুৰী। বন্ধুসকল, এতিয়া আমি জানিম মৰিয়নিত অনুষ্ঠিত হ'বলগীয়া আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলীটোৰ ডিটেইলছ। নাম্বাৰ 1 পোষ্টটো হ'ল ছ'লজাৰ জেনেৰেল ডিউটি। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। যিসকল কেণ্ডিডেটে মেট্ৰিকত মিনিমাম 45% মাৰ্ক পাইছিল, সেইসকল কেণ্ডিডেটে ছ'লজাৰ জেনেৰেল ডিউটি পোষ্টত এপ্লাই কৰিব পাৰিব। দ্বিতীয় পোষ্টটো হ'ল বন্ধুসকল ছ'লজাৰ টেকনিকেল। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব হায়াৰ ছেকেণ্ডাৰী। যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰীত ছায়েন্সৰ সৈতে পাছ কৰিছিল, মিনিমাম 50% মাৰ্ক আছে, সেইসকল কেণ্ডিডেটে ছ'লজাৰ টেকনিকেল পোষ্টত এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হ'ল বন্ধুসকল ছ'লজাৰ নাৰ্ছিং এছিষ্টেণ্ট। ইয়াৰ বাবে ছায়েন্স, হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ কৰিব লাগিব, লগতে 50% মাৰ্ক লাগিব। 4 নম্বৰ পোষ্টটো হ'ল ছ'লজাৰ ট্ৰেডছমেন। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছৰ সৈতে ITI ডিপ্ল'মা লাগিব। 5 নম্বৰ পোষ্টটো হ'ল ছ'লজাৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেল, ইনভেণ্টৰী মেনেজমেণ্ট। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব হায়াৰ ছেকেণ্ডাৰী পাছৰ সৈতে 60% মাৰ্ক। হায়াৰ ছেকেণ্ডাৰী পাছ আপোনালোকে আৰ্টছত কৰিলেও এপ্লাই কৰিব পাৰিব, নাইবা ছায়েন্স বা কমাৰ্চত কৰিলেও এপ্লাই কৰিব পাৰিব। বন্ধুসকল, মৰিয়নিত অনুষ্ঠিত হ'বলগীয়া আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলীটোৰ এজ লিমিট হ'ল 17 বছৰৰ পৰা 21 বছৰ। বন্ধুসকল, এতিয়া আমি জানিম ফিজিকেল ষ্টেণ্ডাৰ্ড। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে। প্ৰথম পোষ্টটো আছিল ছ'লজাৰ জেনেৰেল ডিউটি। ইয়াৰ বাবে হাইট লাগিব 160 cm, ৱেইট লাগিব মিনিমাম 48, আৰু বুকুৰ জোখ লাগিব 77 আৰু 5 চেণ্টিমিটাৰ ফুলাব দিব। দ্বিতীয় পোষ্টটোত লাগিব ছ'লজাৰ টেকনিকেলত হাইট লাগিব 157 চেণ্টিমিটাৰ, ৱেইট একেই 48 আৰু বুকুৰ জোখ 77। ছ'লজাৰ নাৰ্ছিং এছিষ্টেণ্টত হাইট লাগিব বন্ধুসকল 157, ৱেইটটো 48 হ'ব আৰু বুকুৰ জোখটো একেই। ছ'লজাৰ ট্ৰেডমেণ্টত হাইট লাগিব 160, ৱেইট লাগিব 48, বুকুৰ জোখ 77। ছ'লজাৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰত লাগিব হাইট 160 আৰু ওজন আৰু বুকুৰ জোখটো একেই। বন্ধুসকল, চিলেকশ্যন প্ৰচিডিউৰ মই আপোনালোকক কৈ দিওঁ। ফিজিকেল ষ্টেণ্ডাৰ্ড পাছ কৰাসকলক মেডিকেলত কণ্ডাক্ট কৰিব। তাৰপিছত আপোনালোকক কমন এণ্ট্ৰেঞ্চ এটা এক্সাম হ'ব, তাত কণ্ডাক্ট কৰিব। যিসকলে তাত পাছ কৰে সেইসকলক লগে লগে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব। হাউ টু এপ্লাই। বন্ধুসকল, মৰিয়নিত অনুষ্ঠিত হ'বলগীয়া আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলীটোত আপোনালোকে কিদৰে এপ্লাই কৰিব? ইয়াৰ বাবে যাব লাগিব ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in। বন্ধুসকল, এই এডভাৰটাইজটোৰ লাষ্ট ডেট হ'ল এপ্লাই কৰা 31 ডিচেম্বৰ 2018। বন্ধুসকল, আপোনালোকে যদি নিজৰ মোবাইলৰ পৰাই নাইবা লেপটপৰ পৰাই এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব। মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি ভিডিঅ'টো মোক মৰম দিব বুলি আশা কৰিছোঁ। বন্ধুসকল, আজিলৈ ইমানে। ধন্যবাদ।